ৰাতি 12টামান বজাত হাতী কহাই আহিছিল আহি পেলাই আমাৰ ঘৰ দুৱাৰ চুৰমাৰ কৰি থৈ গ'ল এতিয়া বন বিভাগক যোগাযোগ কৰিছিল বন বিভাগে একো হেৰি নকৰিল কেৱল খালি নদীত আমাৰ মহল খুলিছে আমাৰ পিছফালেদি নদীৰ বালি মহলৰ ফৰেষ্টাৰবিলাকে পইচা নিবা আহে কিন্তু বন বিভাগে আবার এইগিলাখনত হাতীবিলাক আহে ঘৰ ভাঙি যায় বস্তি চস্তি ভাঙি যায় মাতিলেও নাহে বছৰে বছৰে আহে হাতী কহাইবিলাকে এতিয়া কিবা কাৰণত যদি হাতী এটা মৰে যায় ফৰেষ্টাৰে বোলে খেদি আহিব এতিয়া গাঁৱত যে ইমান অসুবিধা হয় সেইবিলাক ফৰেষ্টাৰে বন বিভাগে দেখা নাপায় ল'ৰা ছোৱালী লৈ পেলাই আমি কিমান কষ্টকৈ থাকোঁ ইয়াতে ৰাতি দিনে আমাৰ টোপনি ক্ষতি হয় ইফালে যোৱা ৰাতি 12টা বজাত এজন এইটো মোৰ মামী হয় মৰিলেই হয় ৰাতি কোনেও নাছিলে ঘৰত 12টা বজাত হাতী কহাই আহি পেলাই ইমান উৎপাত কৰিছে আমাৰ ইফালে বস্তিটো অনিষ্ট কৰিছে ইফালে আৰু 3-4 ঘৰমান ভাঙিছে হয় গাঁৱৰ নাম বৰনদী পাৰ হয় ইয়াত যোৱাকালি ৰাতি 12 মান বজাত ৰাতি বন্যহস্তি জাকৰ পৰা ফালৰি কাটি এটা আহি মানুহৰ ঘৰত উপদ্ৰৱ চলায় লগতে এই বহুতো ক্ষয় ক্ষতি কৰে আৰু লগতে যিসকল গাছ গছনি আছে সেইবিলাক তামোল চামোল গোটেই খায় এটাই আহিছিলে আৰু ইয়াতে ঘৰ ভাঙিছে এইটো মোৰ পিছফালে দেখিবলৈ পাইছে এইটো সুশীলা উত্তৰধৰ আৰু এইফালে বীৰেন ডেকা আছিলে তাৰপিছত মদন ৰাজবংশী আছিলে 2-3 ঘৰৰ বেছি মানে বাসগৃহ ভাঙি শেষ কৰিছে 3-4 ঘৰৰ মান তামোল গাছ কল গাছ এইবিলাক যি আছিল সব ভাঙি শেষ কৰি দিছে হয় ৰাতি 12 মান বজাত যেহেতু অকলে আছিলে খুবেই দুখজনক কথা যে একো সংগঠিত নহল প্ৰথমতে প্ৰাণ ৰক্ষা হল যেহেতু বাচিব গল মানুহজন নাম সুশীলা উত্তৰধৰ বৰনদী পাৰ ঘৰ বৰনদী 12টামান বজাত হাতী আহিছিল এটাই মই অকলে আছিলো ঘৰত কি ক্ষতি কৰিছে আপোনাৰ ঘৰ ভাঙাইছি চাউল খাইছি ধান খাইছি চাউল খাইছি অকলে আছিলো মই দাউৰি পলাইছো অলপৰ কাৰণে কেই ঘৰমান মানুহ ঘৰ ভাঙিছে 2 ঘৰমান আৰু কিন্তু ক্ষতি কৰিছে 3 ঘৰমান আৰু